ৰাতিৰ আন্ধাৰত চকু মুদিলোঁ, শান্ত হ'ল দেহ, নিস্তব্ধ হ'ল পৃথিৱী। অচিনাকি ৰূপে মগজুৰ অন্তৰত এখন দৰজা মেলিলোঁ, স্বপ্ন দুৱাৰ। তাত প্ৰৱেশ কৰি দেখিলোঁ অসম্ভৱো সম্ভৱ, অচিনা চেহেৰাবোৰ হঠাতে পৰিচিত, হেৰুৱা মুহূৰ্তবোৰ পুনৰ জীৱিত। কেতিয়াবা ভয়ৰ ছায়া, কেতিয়াবা সুখৰ উজ্জ্বল ছবি, কেতিয়াবা ৰঙীন পথৰ ওপৰত নিজেই যেন পৰিভ্ৰমণকাৰী। সপোন শেষ হ'লত দৰজা বন্ধ, প্ৰভাতৰ পোহৰে জগাই তুলিলে। তথাপি ৰাতিৰ সেই অদৃশ্য যাত্ৰা মনৰ গভীৰতাই ৰখাই ৰাখিলে। অৱশেষত স্বপ্নদ্বাৰ পঢ়াৰ পিছত মোৰ সকলো প্ৰশ্নৰ উত্তৰ বিচাৰি পালোঁ। মোৰ সপোনৰ পিছৰ অৰ্থ জানিলোঁ, সপোনৰ পিছৰ ৰহস্য বুজি পালোঁ, আৰু তাৰ লগতে বাস্তৱিক জীৱনৰ বহু কথা গম পালোঁ। আৰু তাৰ লগতে বহু কথা জানিলোঁ, যিবোৰ পিছলৈ আলোচনা কৰিম এটা নতুন কাহিনী আৰু এটা নতুন অধ্যায়ৰ সৈতে।